কবিতাৰ শিৰোনাম শংকা। কবি মাতু হাজৰিকা। পাঠ ৰশ্মিৰেখা গোস্বামী। হুমনিয়াহবোৰে ৰৈ ৰৈ সৰিছে নে সৰাপাত, ক্ৰোধত ফাটি ফুটি তেজ উতলিছে। ঘূৰি অহা ল'ৰাবোৰ আকৌ গুচি যোৱাৰ ভয় এটাই আইৰ কলিজা কঁপাইছে। মুখৰ পাত ভোকৰ ভাত কাহিনীৰ যি ষড়যন্ত্ৰ, থাকিব পাৰিমনে হাত সাৱটি মৌন হৈ? বুকুত হাত থৈ উমান লওঁচোন আকাশ, বতাহ আৰু মাটিৰ মোহময়ী আজম গোন্ধ, য'ত ভূমিষ্ঠ হৈ উশাহ লওঁ হেঁপাহৰ চুমা লেটিলৈ।